भेरगाव ब्लक बीपीएफ आरो बीएसयूनि बानजायनायाव मोनसे बाखनायथाव आरो गोग्गाथाव खौरां। बे बोसोराव एचएसएलसी आनजाद होनो गोनां फरायसा फरायसुलिफोरनो थुलुंगाखां होनो थाखाय नखर नखर थांनानै स्केल, कलम आरो एग्जाम बर्ड गथायनानै होयो बिजाथिफोरनो। जानो गोनां एचएसएलसी आनजादखौ मोजाङै होनानै साबसिन मासि लाखिनो हायो बेखौनो बोसोन होबोयो। बे हाबाफारियाव बिटिसिनि बारग' लेङाइ बुंथिगिरि नेरसोन बर'जों लोगोसे भेरगाव ब्लक बीपीएफनि दैदेनगिरि सोद्रोमाफोरजों लोगोसे आइजो आरो लाइमोन बीपीएफनि दैदेनगिरि बिबानगिरिफोरा बाहागो लायो। तो कार्यसूची हेतुए অহা 16 তাৰিখত যেটো হ'বলগীয়া মেট্ৰিক পৰীক্ষা এই মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলক আজি আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত যিমান যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি হিচাপ কৰি ওলালো। গোটেই ছাত্ৰ ছাত্ৰী হিচাপে 650 জন ওলাইছে। তেখেতসকলকে আমি আজিৰ প্ৰায় আমি আৰম্ভণি কৰিছোঁ। প্ৰথম আত্ৰিকাত প্ৰাইমাৰী প্ৰায় আমি আৰম্ভ কৰিছোঁ। তাতে আমি 8 জন শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাইছোঁ। তো ইয়াত হেতুৱে উদ্দেশ্য লক্ষ্য হেতুৱে বিভিন্ন আমি অন্যান্য বছৰত এনেকৈ সিদ্ধান্ত লৈ ফালে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা আমি দিছিলোঁ। কিন্তু এবাৰ অলপ ব্যতিক্ৰমভাৱে আমি কৰিছোঁ যে যিখিনি ছাত্ৰ ছাত্ৰী আমি পালোঁ তেওঁলোকক আগতীয়াকৈ আমি এক্সাম বৰ্ড এখন, স্কেল এখন, পেন এখন আমি তেওঁলোকৰ কাৰণে মানে প্ৰদান কৰিছোঁ। যে অন্যান্য বছৰত মেট্ৰিক পাছ কৰাৰ পিছতহে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। কিন্তু এবাৰ মেট্ৰিক পাছ নকৰাৰ আগতে তেওঁলোকে যাতে ভালকৈ পাছ কৰিব পাৰে। কোনোবাই 3rd ডিভিজনত পাছ কৰিলেও ভালকৈ পাছ কৰে, 2nd ডিভিজন পাছ কৰিলেও ভালকৈ যাতে পাছ কৰে, 1st ডিভিজন পাছ কৰিলেও ভালকৈ মানে পাছ কৰা হয়। কিন্তু এই মানে ফেল হোৱা বিলাকতো তেওঁলোকে কমিটিৰ যিসকল আছে আমাৰ বিপিএফ দলৰ আৰু মানে জিলা কমিটিৰ যিসকল আছে আমাৰ বিভিন্ন চেলো আছে, চেলৰ আৰু বিভিন্ন মঞ্চৰ যিখিনি নেতৃবৰ্গ আছে তেওঁলোকেও আমাৰ লগত সহায় সহযোগ আগবঢ়াইছে। স্পেচিয়েলি আমি ভেৰগাঁও ব্লক মানে বিএছৰ উদ্যোগতে এই অনুষ্ঠানখন আমি পতা হৈছে। যে আজি আৰম্ভহে হৈছে। আজিৰ প্ৰায় মানে প্ৰাইমাৰীসকলে যিখিনি বাকী থাকিল তেওঁলোকক 400 অলৰেডি আমি লিষ্ট কৰা মতে তেওঁলোকে এই যিখিনি দিবলগীয়া বৰ্ড এখন, স্কেল এখন, পেন এখন এটা কেণ্ডিডেটৰ এগেইনষ্টত সেইটো প্ৰদান কৰা হ'ব। আশা কৰিছোঁ আহি থকা দিনত নিশ্চয়কৈ আমি বিভিন্ন ধৰণৰ তেনেকৈ বিপিএফ দল হৈ ফালে যিহেতু আমাৰ নিৰ্দেশনা আছে কেন্দ্ৰীয় কমিটিৰ আমাৰ সন্মানীয় সভাপতি তথা প্ৰাক্তন বিটিচি চিফ আক্ৰামা মহিলাৰী ছাৰে দল কৰাৰ লগতে সামাজিকভাৱে বিভিন্ন এক্টিভিটিছ আমি শ্ব' কৰি ফালে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্দেশনা দিয়া হয়। এই মৰ্মে আমি মাজে মাজে বিভিন্ন অনুষ্ঠানবিলাকো আমি পতা হয়। তেনেকৈ শিক্ষাৰ্থীসকলৰ কাৰণে এইখিনি কৰাও হয়। কিন্তু বাহিৰা আমি দলগতভাৱে বিভিন্ন অন্যান্য ছ'চিয়েল এক্টিভিটিছবিলাকক আমি কৰা হয়। কেতিয়াবা এণ্টি ছ'চিয়েল এক্টিভিটিছৰ ক্ষেত্ৰতো আমি কাম কৰা হয়। কেতিয়াবা কেম্পৰ মানে কাম কৰা হয় বা কেতিয়াবা তেনেকেই বিভিন্ন মানে ট্ৰেইনিং আমি দিয়া হয়। বিগত সময়বিলাকত আমি আৰ্মি ট্ৰেইনিঙো আমি দিয়া হৈছিল বা আমাৰ পুলিচ ট্ৰেইনিঙো আমি দিয়া হৈছিল। এনেকৈ ট্ৰেইনিং দি ল'ৰা ছোৱালীবিলাকক আমি বিভিন্ন শিতানত তেওঁলোকৰ মানে লাইফটো অকণমান মানে সফল কৰাৰ ক্ষেত্ৰত আমি সফল হৈছিলোঁ। তো তেনেকৈ বিপিএফ দলে বিভিন্ন শিতানত বিভিন্ন সিদ্ধান্ত লৈ পেলাই আমি অনাগত দিনত কাম কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখি আছোঁ। আৰু এতিয়া নিৰ্বাচনো আহি আছে যিহেতু আমাৰ বহুখিনি কাম থাকিব। নিৰ্বাচনৰ লগতে আমি সামাজিকভাৱে যিমান যিখিনি ৰাইজক আমাৰ সমষ্টিবাসীক আমাৰ ইয়াততো নতুন মানে সমষ্টি হৈ গ'ল। এই নতুন সমষ্টিৰ যিমান যিখিনি ৰাইজ আছে ভোটাৰ ৰাইজ আছে তেওঁলোকক আমি সহায় সহযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা আমি দলগতভাৱে লোৱা হৈছে। আমাৰ প্ৰাৰ্থীও মানে ঘোষণা হ'ব নিশ্চয় কম দিনৰ ভিতৰতে। যেতিয়া প্ৰাৰ্থী ঘোষণা হ'ব আৰু আমাৰ যিখিনি কাৰ্যপন্থা থাকিব, কাম কাজ থাকিব এইবিলাকক আমি ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে এইখিনিকে কৈ আজি যিটো মানে কাৰ্যসূচী আমি সমাপন